ভাষা সেই ভাষাটোক লৈ গৌৰৱ অনুভৱ কৰোঁ কৈ ভাল লাগে আৰু বেলেগৰ ওচৰতো আমি সেই ভাষাটোক পৰিচয় কৰি দি খুবেই ভাল পাওঁ মাজে মাজে দুই এটা ঠিক কবিতা নহয় আমাৰ ভাষাৰ ওপৰতে কিবা এটা লিখোঁ আৰু আমাৰ ভাষাই দিয়ে এনেকৈ দুই এটা ক'ৰবাত মঞ্চে আমি আবৃত্তি কৰিছিলোঁ আগতে সেনেকুৱা এটা কবিতা চেষ্টা কৰোঁ আৰু আবৃত্তি কৰিবৰ কাৰণে ঠিক নলবৰীয়া ভাষাৰ দৰেই হয়তো নহ'ব পাৰে এইটো খুব জনপ্ৰিয় হৈছিল কবিতাৰ শিৰোনাম ভালপাং বুলি নকওঁ আৰু তাইক শুনছা ভলাৰ মাক তাইক মই মস্ত ভাল পাইছিলোঁ গাছৰ তলত বিহু ভঠলিত কিমান লগ ধৰিলোঁ তাইক তাইক লখে চানা দোকানৰ চানা ভাজা ধন্দামাৰ জয়কান্তৰ ফুলাৰী নিপেন দোকানীৰ গল্লা বিচিত্ৰ মহাজনৰ গৰম গৰম ডাঙা চিংৰা আৰু যে কিমান কি শুনছা ভলাৰ মাক মোক পিটি বজাৰ কৰবা দিয়াতে মাৰা পইচাৰে কিমান চুনক পাউডাৰ দিলোঁ তাই চব গেলেই বাঢ়িয়াই শুনছা ভলাৰ মাক ঘৰৰ মাই পিতেক নাজনাকে তাইৰ লগত মই ভাল পাওঁ খেলিছিলোঁ বহুত আশা কৰিছিলোঁ মই বহুত ডাঙৰ সপোন দেখিছিলোঁ তাই মোক মৰম কৰিব আৰু মই তাইক মাই দেউতাক চাব নিজৰ কৰিব একদিন দুদিন কৰি সময়বিলাক ফুচকৈ পাৰ হৈ যাব তাই মোৰ হ'ব আৰু মই তাইৰ মৰমবিলাক বাঢ়ব শুনছা ভলাৰ মাক একদিন দুইদিন কৰি আমি দুটাৰ পৰা তিনিটা হ'ম তাক আমি ডাঙৰ মানুহ বনাম লীলা তই মোৰ কলজাটোত এই দোখৰাক আমাৰ কিয়া মাৰলি মই থাকাতে ৰমেনৰ লগত কিয়া প্ৰেম লীলা কৰলি বৰ দুখ লাগছি মোৰ বহুত কষ্ট পাইছোঁ আজি শুনছা ভলাৰ মাক তাইক পাবৰ কাৰণে পিতেৰ পৰা চুৰ কৰা পইচাকেইটা দি বহুত উপহাৰ দিছিলোঁ মই বিহু পূজাত নিজে কাপোৰ নলওঁ কিন্তু তাইকেই দিওঁ তাই মৰমবিলাক নুবুজলাকে ভলাৰ মাক ঘৰৰ এটাই গৰু হৈছিল তাকো বিক্ৰী কৰি মোবাইল দিলোঁ তাইক মোবাইল পাই মোক লাত মাৰি দিলাকে ভলাৰ মাক লীলা এই দোখৰাক আমাৰ মোৰ লগত কিয়া মাৰলিয়ে মাজৰাতি তোৰ কথা মনত পৰলি বুকুত খুন্দা মাৰে নাজনো গম নাপাকে দেখোন চকুৰ পানীমেখান বৈ আহে মাই পিটি কথাটো গম পাই বহুত কষ্ট পাইছে তাই বৰ কষ্ট দিলাকে মোক শুনছা ভলাৰ মাক আজি আৰু তাইক ভাল নাপাং দে মোক এৰি গুচি গ'ল মাই পিটিৰ কথা ভাবি তাইক গেলোঁ বাহিৰি শুনছা ভলাৰ মাক ভাল পাং বুলি নকওঁ আৰু তাইক ভুল হ'লে ক্ষমা বিচাৰিছোঁ দুই এটা মানে কথিতৰ পৰা লিখিত সোমাই গৈছে মাজে মাজে দুই এটা লিখোঁ এনেকৈ আৰু কেতিয়াবা পাৰিলে আবৃত্তিও কৰোঁ